আজিৰ দিনৰ ভাত সাজ ৰান্ধিবলৈ লৈছোঁ তুলসী পাতেৰে লোকেল চিকেন। আৰু আজিৰ ৰেচিপিটো মই কেনেকৈ ৰান্ধোঁ আপোনালোকে চাই থাকিব। প্ৰথমে ঘৰৰ বাৰীতে থকা নেমু আৰু তুলসীৰ পাত কেইটামান প্ৰথমে ছিঙি লওঁ, লগতে জলকীয়াও ছিঙি লওঁ। তুলসী পাতেৰে লোকেল চিকেন, আৰু এই ৰেচিপিটো বগা তুলসীৰ পাত আৰু ক'লা তুলসীৰ পাত দুয়োটাই ব্যৱহাৰ কৰি ৰান্ধি খাব পাৰি, বহুত বেছি টেষ্টি হয়। আৰু এইখিনি হৈছে মাংস, ঘৰৰ লোকেল চিকেন। মই এতিয়া মাংসখিনি ভালদৰে ধুই ল'লোঁ। তাৰপিছত মেৰিনেট কৰিবৰ কাৰণে ইয়াত নিমখ হালধি দি দিছোঁ, লগতে ৰেড চিলি দি দিছোঁ, জিৰা পাউডাৰ অলপ দি দিছোঁ, ধনিয়া পাউডাৰ দি দিছোঁ, আৰু লগতে চিকেন মছলা অলপো দি দিছোঁ, তেল অলপ দি দিছোঁ, আৰু লগতে ইয়াত নেমুৰ ৰস অলপ দি দিছোঁ। মই জলকীয়া 3টা দিছোঁ, যিহেতু এই জলকীয়াকেইটা ভালদৰে নুপুৰে। আপোনালোকে যদি অলপ জ্বলা বেছিকৈ খাব বিচাৰে বেছিকৈ দিব পাৰে। লগতে আদা নহৰুখিনিও দি দিছোঁ, আৰু এতিয়া মাংসখিনি ভালদৰে সানি লৈছোঁ, আৰু সানি লৈ 10 মিনিটৰ কাৰণে থৈ দিম। আৰু এইফালে মই মান ধনিয়া অলপ ছিঙি লৈছোঁ, যিহেতু লোকেল চিকেনত মান ধনিয়াৰ মেইন হয়। মাংসখিনি ভালদৰে ভাজি লোৱাৰ পিছত এতিয়া মই সৰু আলু দি দিছোঁ, আৰু সৰু আলুখিনি অলপ ভাজি লোৱাৰ পিছত মই এতিয়া পানী দি দিছোঁ, আৰু পানী দি এতিয়া ভালদৰে উতলাই আহিবলৈ দিম। আৰু এতিয়া মেইন ইনগ্ৰিডিয়েণ্টছখিনি মই এতিয়া দিবলৈ লৈছোঁ। ইয়াৰ মাংসটো অলৰেডি সিজিয়ে গৈছে। এতিয়া ইয়াত দি দিছোঁ, ইয়াত তুলসী পাত দি দিছোঁ, লগতে মান ধনিয়া দি দিছোঁ, আৰু জালুকো দি দিছোঁ সৰহকৈ। আপোনালোকে জ্বলা যিমানটো খাব পাৰে সেই হিচাপত জালুক অলপ সৰহকৈ দিলে হৈ গ'ল। আৰু এতিয়া একেবাৰে লাষ্টত দি দিছোঁ মই এয়া কচুৰি মেথি, আৰু এবাৰ ভালদৰে এতিয়া মাংসখিনি লৰাই দিম। আৰু এনেদৰে 5 মিনিটমান উতল অহাৰ পিছত এয়া আমাৰ লোকেল চিকেন তুলসী পাতেৰে হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিম। আৰু আজিৰ ৰেচিপিটো আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। এবাৰ বনাই চাব, বহুত বেছি টেষ্টি হয় এনেদৰে বনাই খাবলৈ। আৰু পুনৰ লগ পাম এটা নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ।